এই ভিডিঅ'টো মই নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু বনাব লগা বাধ্য। মই যিহেতুকে দোকানী, মাথাটো বিষত মাথা ফাটি যাব লাগিছে, জ্বৰ উঠি আছে ৰাতিপুৱাৰ পৰা। তথাপিও দোকানত বসে যাতে দোকানখনৰ পৰা কিবা এটা ইনকাম হয় হা। এই যিবিলাক গুটকা বেপাৰী মানে গুটকা মেনুফেকচাৰ, সিহঁতক মই এটা কথা ক'ব খুজিছোঁ যে মানে আপোনালোকে যে এই শিখৰ কেপিৰ চিগনেচাৰ এইবিলাকৰ দাম বঢ়াইছে কিয়? এটা ৰাউণ্ড ফিগাৰ কৰি দিয়ক না প্লিজ, ৰাউণ্ড ফিগাৰ কৰি দিয়ক। কিয় কৈছোঁ জানে না? এইমাত্ৰ এটা কাষ্টমাৰ এটা আহিছে, আহি কেনে শিখৰ 11 টকা দিছে। মই ক'লোঁ 12 টকা। বোলে বাইদেউ নাই পইচা, গধূলাই দিম দিয়ক। ইমান ৰিকুৱেষ্ট কৰিবলৈ বাকী নিদিব বাকী নিদিব। ঠিক কৈছে কি নাই মই দিম, গধূলাই দিম, 1 টকাটো গধূলাই দিম। 1 টকাটো দিলি বাৰু দিলাক, যদি 1 টকাটো নেদে তেতিয়া মোৰতো লছে লছ হয় না। গতিকে আপোনালোকে 20 টকা কৰি দিয়ক, হয়তো 10 টকা কৰি দিয়ক, তেতিয়া মানে আমাৰ বেনিফিট হ'ব। বেনিফিট কি হ'ব? ৰাউণ্ড ফিগাৰ হৈ যাব। গতিকে সেইটো দিবা আমাৰ অসুবিধা নাপাব, হয়নে নহয়? গতিকে সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ মেনুফেকচাৰবিলাকক বা চৰকাৰকো কৈছোঁ, যদি চৰকাৰে পাৰে এইবিলাক শিখৰ কেপি যিবিলাক মানে গুটকা আছে এইবিলাক যে ৰাউণ্ড ফিগাৰ কৰি দিয়ক না। আমাৰ মানে দোকানীবিলাকৰ মহা মুস্কিল হৈ গৈছে চলিবৰ কাৰণে। 2 ঘণ্টা সময় দোকানত বহি আছোঁ, শিখৰ 1 পেকেট বেচা গৈছে হা। শিখৰ পেকেটত যদি 1 টকাটো যদি বাকীতে যায়, তাই গধূলাই দিলি বাৰু দিলাক, যদি নেদলি কি হ'ব? মোৰ লছ হৈ গ'লে। এই 2 ঘণ্টা মই যে মই বহি থাকিলোঁ, সময় নষ্ট কৰি দিওঁ, ইফালে জ্বৰ, ইফালে মাথাৰ বিষ, মই বাগান দি থাকিব পাৰিলোঁ হয়। বাগান তেনে যে মই দোকানত বহি আছোঁ, মোৰ কি লাভ হ'ব ভাই, হয়নে নহয়? গতিকে সেইকাৰণে কাষ্টমাৰবিলাকক কৈছোঁ আপোনালোকে খুচুৰা পইচা লৈ আহিব, যাতে আপোনাৰ মাজতে ক্ষতি নহয় আকৌ। কাৰণ আমি যাতে কিবা এটা পাওঁ, কাৰণ হাজিৰা মানুহ হাজিৰা কৰিব গ'লে পইচা পায়। মই যে হাজিৰা বুলি ধৰিব লাগিব, দোকানখন বেচা গ'লে মই চলিব পাৰিম, হয়নে নহয়? গতিকে ইমান শব্দ এটা ভিডিঅ' বনাব নোৱাৰোঁ শান্তিমতে। গতিকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে 2 টকাটো লৈ আহিব লগত, বুজি পাইছেনে? আৰু চৰকাৰক বা বেনিফিচিয়াৰবিলাকক এটা অনুৰোধ জনাইছোঁ, বিনম্ৰ অনুৰোধ। গতিকে তন্তে ভাই এইবিলাকৰ দাম চাম অলপমান কমে দি, আমাৰ নিচিনা দোকানীবিলাক চলিব নোৱাৰা হৈছে।